Hey guys, this is me Anshuman and আজি suddenly ভিডিঅ'টো ষ্টেচনৰ পৰা আৰম্ভ কৰিছোঁ আৰু এইটো হ'ল গুৱাহাটী ষ্টেচন আৰু এতিয়া মই যাব ওলাইছোঁ আগৰতলালৈকে যাব ওলাইছোঁ আৰু suddenly প্লেনিং হৈ গ'ল বিয়া চিয়া আছে আৰু এতিয়া আমি গোটেই মই সুদীপহঁতৰ ভণ্টি খুৰা খুৰী মামা মামী যিমান যোনে আছে চব এতে আমি ওলাইছোঁ আৰু এতিয়া আমাৰ ট্ৰেইনৰ ৰাইট টাইম হ'ল 3:35 দেন এতিয়া লেট হৈ আছে বহুত তো 9টা বজা দেখাই আছে কিন্তু আমি কনফিউজ হৈ গৈছোঁ কি হয় কি নহয় নাজানো বাৰু বাট वी आर जस्ट होप कि जल्दी से हमारा ट्रेन जो है यहाँ से आ जाए और हम लोग जा पाए আৰু কি কৰিম নাজানো যোনে ভিডিঅ'টো চাই আছে তাক ক'ব খোজোঁ ৱেলকাম বেক টু মাই চেনেল অনসুমন অফিচিয়েল এণ্ড ইফ ইউ লাইক মাই ভিডিঅ'জ দেন প্লিজ ছাবস্ক্ৰাইব এণ্ড লাইক বাকী তোমালোকে জানা যি কৰা তোমালোকক ভাল লাগিলে লাইক কৰিবা ছাবস্ক্ৰাইব কৰিবা এজ ইউৰ উইচ বাট মোৰ ফেচবুক চেনেলত এটা আছে তাতো গৈ কিনে ফ'ল' কৰি দিবা ইনষ্টাগ্ৰাম অনসুমন অফিচিয়েল তাতো ফ'ল' কৰিবা আৰু ইয়াতেতো চবৰ প্ৰিপেৰেশ্যন ই ফটো মাৰাত বিজি আৰু এইপিনে চোৱা একো নাই চব না টোপনি মাৰিব পাৰি আছোঁ নে বহি থাকিব পাৰি আছোঁ ট্ৰেইনৰ কোনো আটা পাতা নাই চব বহি আছোঁ ইয়াতে এই তাতে চোৱা এজন শুই আছে চব শুই আছে পুৰা গোটেই ষ্টেচনটো শুই আছে আমিও শুই আছোঁ না ট্ৰেইন আহি আছে ভিডিঅ'টোত এটাই কথা ক'ব খোজোঁ ট্ৰেইন 1-2 ঘণ্টা লেট কৰে ঠিক আছে আজি 8 ঘণ্টাৰ ট্ৰেইন লেট মই ক'ম হেমন্ত মামা কিবা এটা কৰক বহুত কষ্টত আছোঁ মামা ইমান কষ্টত থাকিব পৰা নাই এতিয়া না টোপনি মাৰিব পাৰিছোঁ দুনিয়াৰ কিবা এটা কৰক মামা 8 ঘণ্টা লেট আমি ক'ত থাকিম এতিয়া যি আনিছিলোঁ ট্ৰেইনত খাম বুলি কেনে এটাই শেষ কৰিছোঁ চাল্লা গোটেই মামা গাইজ আমি গোটেই খাই শেষ কৰিলোঁ আমাৰ তাত পইচাও নাই কি খাম আমাৰ লগত এনেকুৱা এটা যদি শাস্তি ঘূৰি থাকে কি খাব কোৱা আৰু এটাক চোৱা এইটো চোৱা ভালকৈ চোৱা বেলেগ টোপনি দিছে দেই আমাৰে লগৰ মেম্বাৰ আৰু আমিতো আমিয়ে হয় এই ভাইটিও ঘূৰি আছে আমিও ঘূৰি আছোঁ চব ঘূৰি আছোঁ যে বন্দে ভাৰত বহি একদম বৰ লাগিছিলে আমি দুটা ওলাই আহিছোঁ ৰাতিপুৱাই গ'ল বেলি উঠি গ'ল কিন্তু মই ট্ৰেইন এতিয়ালৈকে নাহিল চোৱা কি কপাল ফাইনেলি আগৰতলা আহি পালোঁ আৰু এতিয়া এতিয়া আমি গৈ আছোঁ বাংলাদেশ বৰ্ডাৰ চাবৰ কাৰণে আৰু গাইজ এতিয়া গৈ আছোঁ আমি বাংলা বজাৰ চাবৰ কাৰণে বৰ্তমান আমি এইবিলাক যিমান ঘৰ দেখি আছে এইবিলাক চব ইণ্ডিয়াৰ হয় আৰু বৰ্তমান গৈ আছোঁ এতিয়া আমি বাংলাদেশৰ এটা বাংলা বজাৰ বুলি কিনে ফেমাছ হয় বাংলা বজাৰ বুলি কিনে তো সেইটো দেখাব গৈ আছোঁ আৰু এইটো চোৱা বৰ্ডাৰ লাইন যোনটো বাংলাদেশৰ ইণ্ডিয়া আৰু বাংলাদেশৰ মাজত বৰ্ডাৰ লাইন সেইটো বৰ্ডাৰ লাইন আৰু এইবিলাক গোটেই ইণ্ডিয়াৰ ঘৰ আৰু এতিয়া দেখাই আছোঁ তোমাক বাংলাদেশৰ কেনেকুৱা ঘৰবোৰ কেনেকুৱা বাংলাদেশৰ বাংলা বজাৰটো কেনেকুৱা সেইটো দেখাই আছোঁ চাই থাকা এইটো চাব পাৰা এইটো বৰ্তমান আমি আছোঁ ইণ্ডিয়াত আছোঁ আৰু এইবিলাক যিমান ধান চান দেখি আছে পথাৰ দেখি আছে এইবিলাক গোটেই ইণ্ডিয়াৰে হয় আৰু এইটো হ'ল আমাৰ BSFৰ কেম্প হয় আৰু এইটো ইয়াৰ পৰা যাব নিদিয়ে আৰু এইটো গেট দেখি আছা ন এইটো হ'ল বাংলাদেশৰ গেট য'ত মই এতিয়া ৰখি আছোঁ এইটো হ'ল বাংলাদেশৰ গেট আৰু এইটোতো বৰ্ডাৰ চবেই জানাই আৰু দিছ ইজ মি অনসুমন আৰু আগলৈ যাব নিদিয়ে বাৰু আমাৰ তাত পাছপৰ্ট ভিছা একো নাই চ' সেইকাৰণে যাব নিদিয়ে বাট ইমান দি দেখাব ট্ৰাই কৰিলোঁ এণ্ড আই হোপ গাইজ ইউ এনজয় এইটো মোৰ কাৰণে ফাৰ্ষ্ট টাইম হয় মই বাংলাদেশৰ ওচৰত ৰখি আছোঁ বাট বাংলাদেশত সোমাব পৰা নাই বাট কি কৰিম যিমান ওচৰত আহিব আছিলে সিমান ওচৰত আহিছোঁ আৰু দেখাওঁ আৰু কি কৰিম
বাট ফাৰ্ষ্ট টাইম বাংলাদেশ আহিছোঁ। বাংলাদেশ নহয়, বৰ্তমান ইণ্ডিয়াত আছোঁ। বাংলাদেশটো এইটোৰ পিছফালে গ'লে বাংলাদেশ পাম, কিন্তু কেনেকৈ দেখাওঁ, যাব নিদিয়ে। বাকী চাওঁ কি দেখাব পাৰোঁ, চাই থাকিব ভিডিঅ'টো লাষ্টলৈকে। আৰু বেলেগ বেলেগ কি চাব পাৰা দেখাব পাৰোঁ মই, আৰু ক'ৰবাত যদি কিবা ভুল হৈ যায় ক্ষমা কৰি দিবা। ইমান কাষেদি কেনে গৈ আছোঁ ন বাংলাদেশৰ, ভয় লাগি আছে, বিকজ ইয়াতে BSF আছে, বহুত ৰেষ্ট্ৰিকশ্যন হয়। আৰু বাংলাদেশৰ ঘৰবোৰ দেখাওঁ, কোনে কোনে দেখা পাইছা চাবা। এইটো ভিতৰত আছে, এইটো হ'ল বাংলাদেশৰ বৰ্ডাৰৰ লাইন। লাইনৰ কাষেদি চোৱা, এইটো হ'ল সিহঁতৰ ইয়াতে মাটি আছে, খেতি পথাৰ আছে। আৰু এইবিলাক চোৱা বাংলাদেশৰ ঘৰবোৰ। নেমে যাব নেকি? হে নেমে যাব? হে চ' এতিয়া দেখাই আছোঁ ভালকৈ। চোৱা, এইটো আছোঁ ইণ্ডিয়াত, আৰু মই যদি এইটোৰ ভিতৰত গুচি যাওঁ মই বাংলাদেশত গুচি যাম। এইটো হ'ল বাংলাদেশৰ ঘৰ দেখিছিলোঁ মই, কেইটামান আছিলে ইয়াতে। ঘৰবোৰ এতিয়া দেখা পোৱা নাই বাৰু, এইবিলাক গোটেই ইণ্ডিয়া হয়। এণ্ড এইটো হ'ল পূৰা লাইনটো বাংলাদেশ বৰ্ডাৰ। বাৰু ইয়াৰ ভিতৰত যাব নোৱাৰিম, বহুত ৰিস্ক লৈ কেনে, বহুত বেছি ৰিস্ক লৈ কেনে ভিডিঅ'টো বনাই আছোঁ ন। মতলব অলপ ভয়ো লাগি আছে, বিকজ ইয়াতে পুলিচ গাৰ্ড BSF চব আছে। চ' ইমান ওচৰত যাব নিদিয়ে বাৰু, বিকজ পাছৱৰ্ড নাই কাৰণে। বাট ফাৰ্ষ্ট টাইম, চিৰিয়াছলি ফাৰ্ষ্ট টাইম, দিছ ইজ ইণ্ডিয়া এণ্ড দিছ ইজ বাংলাদেশ। আৰু মাজত আছে এইটো তাৰ কটা লাইনটো। এই লাইনটো ক্ৰছ কৰিলে আমি বাংলাদেশত গুচি যাম। আৰু ইয়াতে দেখা পোৱা যাব কি নাই নাজানো বাৰু, বাংলাদেশৰ ঘৰবোৰ ইয়াতে আছে, বাট দেখা নাযায় এইটো। বাট জাষ্ট ট্ৰাই কৰিম পূৰা ভালকৈ দেখাবৰ কাৰণে, ক'ত ক'ত যাওঁ, কেনেকৈ যাওঁ বাৰু। বাট ভিতৰত যাব নোৱাৰিম, বিকজ ভিতৰত গ'লে বহুত বেছি ৰিস্কি হৈ যায়, আৰু ইমান ৰিস্ক ল'ব নোখোজোঁ। কিয়কি ইয়াতে ধৰিলে ন মোৱাৰিব, বাচা গোটেই ধৰি কিনে একেবাৰে মোৱাৰিব। চ' সেইকাৰণে। এণ্ড ফাৰ্ষ্ট টাইম সঁচাকৈ বহুত নাৰ্ভাছ লাগি আছোঁ। বাংলাদেশ আহিম বুলি ভবা নাছিলোঁ, বাট ইমান ক্ল'জ বাংলাদেশক দেখি আছোঁ ন, ছাচ এমেজিং। এণ্ড ভিডিঅ'টো লাষ্টলৈকে চাবা, আৰু ভিডিঅ'টো বহুত কষ্ট কৰি বনাইছোঁ, বহুত ৰিস্ক লৈ কেনে। ভিডিঅ'টো লাইক এণ্ড ছাবস্ক্ৰাইব মাই চেনেল ফৰ নিউ ছামথিং, অলপ বেলেগ ভিডিঅ' দেখাবৰ কাৰণে। চ' গাইজ, কেতিয়াও ভবা নাছিলোঁ মতলব ইমান ক্ল'জ বাংলাদেশৰ আহিম। আৰু ইয়াতে বাংলাদেশৰ BSFৰ লগতো কথা হৈছিলে, সিহঁতে কৈছে ইমান বেছি ক্ল'জ নাহিবা, কাৰণ কিছুমান ৰেষ্ট্ৰিকশ্যন, কিছুমান ল' আছে বাৰু। এতিয়া আমি ইণ্ডিয়াতে আছোঁ, কিয়কি আমাৰ তাত একো ID নাই ভিতৰত যাবৰ কাৰণে, একো পাছ নাই। চ' সেইকাৰণে ভিতৰত আমি যাব নোৱাৰোঁ। বাট ইমান ক্ল'জ দেখি আছোঁ ন বাংলাদেশ, একচুৱেলি ভয়ো লাগি আছে, বিকজ কি নাজানো বাৰু। বাট আই এম ৰিয়েলি এক্সাইটেড, ইমান ক্ল'জ দেখা পাম। কিয়কি মই আহিছিলোঁ বিয়াত, আৰু বিয়াত আহি কেনে কি ক'ম, আৰু বিয়াত আহি কেনে এইটো চোৱা বাংলাদেশৰ আৰু এটা গেট। আৰু এইটো হ'ল আমাৰ ইণ্ডিয়াৰ BSF ছাৰৰ, BSF বহি আছে, কেম্প হয় এইটো। আৰু এইটো বাংলাদেশ। এতিয়া দেখাবলৈ ট্ৰাই কৰিম বাংলাদেশ ওপৰৰ পৰা, একেবাৰে ওপৰলৈ যাম, ওপৰে গৈ কেনে দেখাবলৈ ট্ৰাই কৰি আছোঁ বাংলাদেশটো কেনেকুৱা একচুৱেলি দেখাত। ব'লা গৈ থাকোঁ পূৰা ওপৰলৈ। আৰু ইয়াতে চিৰি আছে, চিৰি দি কেনে এইটো হ'ল আমাৰ শিৱ মন্দিৰ। যিহেতু আমি এতিয়া বৰ্তমান ইণ্ডিয়াত আছোঁ, তো সেইকাৰণে ভগৱানটো বনতাই। আৰু এনেকৈ গৈ কেনে একেবাৰে ওপৰৰ পৰা, তাৰে পৰা দেখাম পূৰা গোটেই বাংলাদেশখন কেনেকুৱা লাগি আছে দেখাত। আৰু আই হোপ बहुत बेसी एक्सीलेंट पावा। हम लोग का वाहन इधर पे है और हम लोग जा रहे हैं इधर है हमारा महादेव। और সকলোকে গুড মৰ্ণিং। এণ্ড ভিডিঅ'টো কেতিয়া ষ্টাৰ্ট কৰিছোঁ, কেতিয়া এণ্ডিং কৰিছোঁ নাজানো, বাট সকলোকে হৰ হৰ মহাদেৱ। আৰু দেখতে ৰহো বাছ টিল দি এণ্ড। ফুল বাংলাদেশ। আজি ইণ্ডিয়াত একো নেদেখাওঁ, আজি গোটেই বাংলাদেশৰ বস্তু দেখাই আছোঁ, একদম আনকমন চা। আৰু ওইগুলোতো বাংলাদেশ না, ওইগুলা সেইটো চোৱা, এইবিলাক গোটেই বাংলাদেশৰ পাহাৰ। এতিয়া দেখা পাবা বাংলাদেশৰ বৰ্ডাৰ ক'ত। এইবিলাক গোটেই ইণ্ডিয়া বাৰু, সেইবিলাক গোটেই ইণ্ডিয়া। আৰু এইটো আমাৰ মহাদেৱ। এইটো কি নদী? ফেনী নদী। এইটো হ'ল বাংলাদেশৰ, এইটো বাংলাদেশী না? এইটো হ'ল আমাৰ ইণ্ডিয়া আৰু বাংলাদেশৰ মাজত থকা নদীখন ফেনী নদী। এইটো চোৱা, এইটো নদীটো দেখিছা ন, এইটো নদীটো যে গৈ আছে, সেইটো হ'ল ইণ্ডিয়া বাংলাদেশৰ মাজত। সেইপিনে বাংলাদেশ, এইপিনে ইণ্ডিয়া, আৰু তাৰে মাজত
আৰু এইটো চোৱা এইবিলাক যিমান দেখি আছা ন এইবোৰ গোটেইবোৰ হ'ল বাংলাদেশত বিকজ এইটো চোৱা তাৰকাটা এইটো হ'ল লাইনটো মেইন লাইন আৰু এইবিলাক ঘৰবোৰ দেখি আছে এইবিলাক ঘৰ নহয় বাৰু এইবিলাক হ'ল আমাৰ তাতে আমাৰ অসমত যেনেকুৱা তামোল গছত হয় ন যোনটো আমি কওঁ অসমীয়া পাণ বুলি কওঁ ন গুচি পাণ বুলি কওঁ সেইটো হ'ল ইয়াতে মানে পাণ সেনেকৈ নহয় আৰু কিছুমানে যে খাই ন আমাৰ অসমৰে কিছুমান মানুহে চাব খাই বাঙালী পাণ বুলি কেনেকৈ যে বাংলা পাণ ইমান ডাঙৰ থাকে সেই পাণটোৰ খেতি ইয়াতে হয় এইবোৰত গোটেই বাংলা পাণৰ খেতি চলি আছে এইবিলাক গোটেই বাংলা পাণৰ খেতি বিকজ আমি যদি বাংলাদেশত আহিছোঁ তো বাংলাই পাম ন সেইকাৰণে বাংলা আৰু ওপৰলৈ যাওঁ বাৰু আৰু ওপৰলৈ গৈ কিনে দেখাই আছোঁ আৰু ভালকৈ দেখা পাবা কি আছে কি নাই গাইজ এইটো এটা নিউ প্লেচ হয় আৰু এইটো কি বস্তু হয় দেখাই আছোঁ তোমালোকক এইটো চোৱা এইটো গছ দেখিছানে এইটো পৰি আছে টপকৈ এইটো হ'ল ৰাবাৰ যোনটো আমি গাৰ্ডাৰ ইউজ কৰোঁ ন চুলিত লগাওঁ বা কিবাকিবি গাৰ্ডাৰ যে ইউজ কৰোঁ সেই গাৰ্ডাৰ হ'ল ইয়াৰ পৰা এনেকুৱা গছটো কাটি দিয়ে এইটো হ'ল ৰবৰ গছ এইটো এনেকৈ কাটি দিয়ে আৰু ইয়াৰ পৰা পৰি থাকে তাৰপিছত এইটো এটা ভালকৈ গেলান এটাত ভালকৈ ডাঙৰ কালেক্ট কৰি কিনে তাৰ পৰা ৰবাৰৰ কাৰণে বিক্ৰী কৰি দিয়ে আৰু এইটো হ'ল গোটেই ৰবাৰ বাগান চোৱা প্লেচটো চোৱা ইয়াতে মাকৰ আছে দেখিছা পূৰা ইমান ধুনীয়া ৱেচাৰ নেচাৰ এণ্ড সেই ৰবাৰবোৰ কালেক্ট কৰি কিনে সেই ৰাবাৰবোৰেদি কি কৰে মই এতিয়া দেখাই আছোঁ চোৱা নৰ্মেলি এইটো হ'ল এইবিলাক সেইটো কালেক্ট কৰি আনি কিনে এইটো জমা কৰি কিনে এইটো চোৱা দেখিছা এনেকৈ শুকাই দি কিনে সেইবিলাক বাকী বাৰু কি কৰে নাজানো বাট এনেকৈ শুকান দিয়াৰ পিছত সেইটো ৰবাৰ কেনেকৈ কি হয় আই ডণ্ট ন' চাব লাগিব যদি দেখা পাওঁ দেখাম বাট সেইটো এই ৰবৰ গছৰ পৰা ৰবৰ কাটি আনি কিনে গেলান এটাত জমা কৰি লৈ কিনে সেইটোক অলপ মেলি দি কিনে শুকাই দিয়াৰ পিছত ইয়াতে এনেকৈ শুকান দিয়ে আৰু এইটোৰ পাছত ইয়াক দি কি মেটেৰিয়েল বনায় একো আইডিয়া নাই যদি দেখা পাওঁ দেখাই দিম চাই থাকিব ভিডিঅ'টো গাইজ এইটো হ'ল জোলাইবাৰী ষ্টেচন আৰু এতিয়া আমি গৈ আছোঁ জোলাইবাৰী এটা কালী মন্দিৰ আছে মানে জোলাইবাৰী বুলি নহয় ত্ৰিপুৰাৰ কালী মন্দিৰ এখন আছে কালী মাতাৰা মন্দিৰ বুলি কিনে সেইটো বহুত ফেমাছ এতিয়া আমি ৰখি আছোঁ জোলাইবাৰী ষ্টেচনত ৰখি আছোঁ আৰু এতিয়া যাম কালী মন্দিৰ আৰু কালী মন্দিৰটো কেনেকুৱা সেইটো ত্ৰিপুৰাৰ চবচে ফেমাছ মন্দিৰ হয় চ' সেইটো অলপ দেখাব ট্ৰাই কৰোঁ বাৰু চ' চাই থাকিব ভিডিঅ'টো লাষ্টলৈকে এণ্ড গুড মৰ্ণিং আজি আমাৰ লাষ্ট ডে কালি আমি গুৱাহাটী গুচি যাম হা এতিয়া আহিছোঁ মাতাৰা মন্দিৰ বুলি কেনেকৈ এইটো হ'ল পুখুৰী ইয়াতে আমি ভৰি চেণ্ডেল ধুব লাগিব আৰু তাৰপিছত যাম পিছফালে আছে মন্দিৰলৈ যাম এতিয়া হাত ভৰি ধুই লওঁ ইয়াতে আৰু এইটো চোৱা মাছ দেখিছা কোনে দেখিছা এইটো মাছ এইকেইটা গোটেই মাছ এইটো চোৱা এইটো এটা বগা মাছ ভৰিটো ধুই ল'লোঁ অলপ পানী ছটিয়াই দিওঁ এইটো চোৱা গোটেই মাছ দেখিছা আৰু এইটো হ'ল পুখুৰীখন আৰু এইটো পুখুৰীৰ পৰা এতিয়া উঠি কিনে ভৰি চৰি ধুই মন্দিৰলৈ যাম চব ভিতৰত দেখাই আছোঁ কি কৰি আছোঁ চব গাইজ এতিয়া আহিছোঁ মন্দিৰলৈ আৰু এইটো মন্দিৰ ত্ৰিপুৰাৰ বহুত ফেমাছ মন্দিৰ হয় মাতাৰা মন্দিৰ বুলি কিনে চ' এতিয়া চব ল'লোঁ চব अपना पलटन लोग सब नीचे आ रहा है ऊपर गया और आमिও গৈ আছোঁ এতিয়া বৰ্তমান মন্দিৰটো দেখাই আছোঁ বিৰাট ধুনীয়া ইয়াতে বহুত ভাল পূজা দিয়াটো পুৰা দেখাই আছোঁ ৰ'বা পূজাটো কৰি লওঁ বিয়া চব শেষ হৈ গ'ল চব এতিয়া বিয়া শেষ কৰি কিনে এতিয়া ঘৰত যাব ৰেডি হৈছোঁ মন বেয়া লাগি আছে কান্দি চলিছে আৰু এনেকৈ জংঘলৰ মাজেদি গৈ আছোঁ ঘৰ চোৱা জংঘল চোৱা সেই গাইজ এতিয়া আমি আছোঁ আগৰতলা ষ্টেচনত কাৰণ আমাৰ ট্ৰেইন হৈ গ'ল লেট আৰু এতিয়া বহি আছোঁ আৰু গোটেই ৰাতি বহি আছোঁ কাৰণ আমাৰ ট্ৰেইন আছিলে ইভিনিং 7টা বজাত আছিলে ছেটাৰডে বাট আমি যোনটো ডেমত আহিছোঁ সেইটো ডেমো অলৰেডি আহি সোমাইছে 8:30 বজাত আগৰতলাত অলৰেডি সেইটো ট্ৰেইন এৰি দিছিলে আৰু গোটেই ৰাতি এনেকাই থাকিব লগা হ'ল ওচৰতে যোনকেইটা হোটেল আছে হোটেলকেইটা ইমান কমফৰ্টেবল নহয়
ইমান ভাল নহয় আৰু 400-500 টকা হোটেল আৰু কেনেকৈ হ'ব বাকী যোনবিলাক হাই ফাই আছে সেইকেইটা অলৰেডি বুক হৈ আছে চ' আৰু এতিয়া মৰ্ণিং বাজি আছে আমাৰ 5:50 আৰু আমাৰ ট্ৰেইন আছে কাঞ্চনজংঘা এইখন আছে 8:15 চ' সেইটো কাৰণে ৱেইট কৰি আছোঁ বাট বহুত কষ্ট কৰিছোঁ ইয়াৰ চিৰিয়াছলি আহোঁতেও বহুত লেট হৈছিলে যাওঁতেও লেট বাট উইচ কৰি আছোঁ এটা বহুত জল্দি গৈ কিনে পাওঁ ঘৰ এণ্ড চবকে এতিয়ালৈকে ভিডিঅ'টো চাই আছে তাক কৈ আছোঁ কি ভাল ভাল ভিউজ দিব ট্ৰাই কৰিম ভাল ভাল ভিডিঅ' বনাব ট্ৰাই কৰিম মটিভেট কৰিম বা কেনেকৈ ভিডিঅ' বনাব লাগে কেনেকৈ নাই ইমান আইডিয়া নাই বাৰু বাট প্লিজ মটিভেট কৰিবা एंड सबके मुँह वाला पूरा गुड मॉर्निंग ज़िंदगी ऐसी आसान नहीं होता तकलीफ़ें आती रहती है बस उनको झेलने की क्षमता होना चाहिए बाकी तो रब जाने क्या होगा बट সকলো के मुँह वाला पूरा गुड मॉर्निंग हैव अ नाइस डे हैव अ ग्रेट डे আমি যাতে ভালে ভালে ঘৰত গুচি যাওঁ সেইটোৱে থেংক ইউ